বৰ্তমান সময়ত হাইস্কুলৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছিল। ভেৰিফিকেশ্যনৰ পিছতে লিষ্টবিলাক ওলাব আৰম্ভ কৰিছিল মাত্ৰ। তাৰপিছতেই শুনিছোঁ কিবা কেছ লাগিল। সাহিত্য সভাৰ চাৰ্টিফিকেট লৈ হৈছে এই কেছ সন্দৰ্ভত শিক্ষামন্ত্ৰী মহোদয়ে কি কয় শুনো। জড়িত হৈ আছে। গতিকে আমি আদালতলৈ বিষয় এটা টানি নিয়াৰ আগতে আলোচনাৰ বাবে চৰকাৰৰ ওচৰলৈ আহিবৰ কাৰণে আলোচনাৰ দুৱাৰ খোলা আছে। সকলোকে মোৰ ফালৰ পৰা বিনম্ৰ আহ্বান জনাইছো। আমাৰ আগতে বহুত হাজাৰ কেছ থাকে আমাৰ শিক্ষা বিভাগৰ অধীনত। এতিয়া আমিও তৎপৰ হৈছো যে কিয়নো মানুহ এজন আদালতলৈ যাব লগা হ'ল। আমিও বহুতখিনি ব্যৱস্থা লোৱাৰ পাছত এতিয়া আমাৰ আদালতত চলি থকা গোচৰৰ সংখ্যা বহুত কমি গ'ল। এতিয়া আগত যিমান আমাৰ কেছ আছিল এতিয়া তাৰ 1/3 কেছে আছে। সেইখিনিও আমি নিষ্পত্তি কৰিব বিচাৰো। চৰকাৰখনে এটা আঁচনি লৈছে মিছন সদ্ভাৱনা, অৰ্থাৎ আমাৰ চৰকাৰী বিভাগসমূহ যিসমূহ পেণ্ডিং ফাইল আছিলে সেইবিলাক আমি প্ৰ'এক্টিভলি উলিয়াই আমি নিষ্পত্তি কৰিব লাগে, আইদাৰ পজিটিভলি অৰ নিগেটিভলি। মানে যিটো যদি কৰিব পৰা কাম হয় সোনকালে কৰি পেলাব লাগে, বা কৰিব নোৱাৰা কাম হ'লেও আমি জনাই দিম যে কি কাৰণত কোন ৰুলৰ কাৰণে আমি তেখেতৰ কামটো কৰিব পৰা নাই। গতিকে এতিয়া এই নিযুক্তি প্ৰক্ৰিয়াটো লৈও যদি কাৰোবাৰ মনত কোনো কথা বতৰা আছে আমাৰ ওচৰলৈ আহিলে আমি সেইখিনি শুনিম। আপোনালোকে যদি চাই যে টেটৰ মূল্যায়নৰ কাৰণে কিছু লোকে প্ৰশ্ন উত্থাপন কৰিলে, আমিতো পোনচাতে নাকচ কৰি দিয়া নাই, আমি তেওঁলোকৰ কথা শুনিছো। পুনৰ মূল্যায়ন কৰি দিয়া হৈছে। পুনৰ মূল্যায়ন কৰিবলৈ যাওঁতে নিযুক্তিৰ যিটো এপ্লিকেশ্যন কৰাৰ কাৰণে যিটো সময়সীমা সেইটো এক্সটেণ্ড কৰিব লগা হৈছে, সেইটো আমি এক্সটেণ্ড কৰি দিছোঁ। গতিকে আমি সম্পূৰ্ণৰূপে যিসকল প্ৰাৰ্থী তেওঁলোকৰ পক্ষত থাকিয়ে আমি কাম কৰি আছোঁ। কিন্তু যিখিনি নোৱাৰা কাম এটাতো ধৰি লাভ নহ'ব। গতিকে আমাৰ ফালৰ পৰা খুব সহযোগিতা পাব। সেইকাৰণে মই কথাবিলাক আমাক জনাবৰ কাৰণে আমি অনুৰোধ